জগৎ জননী তুই শরণত এই নারদর হতহস্য গতি প্রণপাত করলু কেমন? যথাস্তু নাহং তিষ্ঠামি বৈকুণ্ঠে যোগিনাং হৃদয়নস্যঃ মদ্ভক্তা যত্র গায়ন্তে তত্র তিষ্ঠামি নারদ। নারায়ণ শ্রীমদ নারায়ণ অধিক ব্রহ্মানন্দ তোর সময় তোমার ভক্তি না বলে বাসু কিবা হেতু প্রবেশে আজি বৈকুণ্ঠপুরী নারায়ণ আগমনের উদ্দেশ্য প্রভু আগমনের উদ্দেশ্য মাত্র এটাই তুই যুগল শরৎ কল্পনয় দয়ামূল কৃপা আজি মোৰ সেই অভিলাষ হল সম্পূৰ্ণ। কিন্তু প্রভু কিন্তু কিন্তু বুলি ৰৈ গলা কিয় যে বৰেখি ব্যক্ত কৰো তোমাৰ মনৰ মেলা। অন্তর্যামী তুমি দয়াময় সৃষ্টি স্থিতি প্রলয়ৰ তুমি এই গৰাকী। তথাপিতো নাৰদক সুধিছা যেতিয়া সংক্ষেপতে কওঁ শুনা প্ৰভু। দুৰ্জনৰ অত্যাচাৰত ধৰিত্ৰী আজি প্ৰিয়মান হৈ তোমাৰে খেলিছে চৰণ। আৰু অন্যফালে অহংকার বন্ধ হৈ দেবতা সকলে রাজ শাসন কৰিছে। তুমি সেই কৃপময় কিবা দৰে চাই আছা প্ৰভু দেৱতাৰ তেনে অহংকাৰ।
এইটো কথা হয় প্ৰভু দেৱৰী এই কথা যে মই লক্ষ্য কৰিছো যেনে দৃষ্টি নিক্ষেপ কৰিছো যেনে আমাৰ শ্ৰেষ্ঠ ৰাজ্যখন আজি পাপৰ দ্বাৰা নিমজ্জিত হৈছে অৱশ্যে প্ৰভু ধৰ্ম বুলিবলৈ একোৱেই নোহোৱা হৈছে দুৰ্দান্ত অসুৰসকলে মোৰ হৰি ভক্তৰ ওপৰতো কৰিছে আজি দাৰুণ অত্যাচাৰ ভক্তৰ দুখ আজি ময়ো পাইছো ভক্তৰ কষ্ট আজি ময়ো কৰিছো কিন্তু জীৱন আৰু নকৰো আমি সৃষ্টিৰ পাতনিৰ পৰা দুষ্টজনক দমন আৰু সন্তজনক আমি কৰিছো পালন এইবাৰ তাৰ কিন্তু নহয় এইবাৰ ধৰিত্ৰীৰ উদ্ধাৰৰ বাবে আমি এক অদ্ভুত লীলা কৰিম আৰম্ভ কিন্তু সেই পৰি কিন্তু প্ৰভু আমার এই নতুন লীলা তোমার কিন্তু সহায়ৰ হব প্রয়োজন প্ৰভুৰ লীলা সদায় সমভাগী হৈ গৈছে এই নিশ্চিন্তা আৰু প্ৰভু আজিও তাৰ নহ'ব ব্যতিক্ৰম দেৱ আপোনাৰ আজ্ঞাশীলতা সমগ্ৰ বিশ্বৰে কল্যাণ আপেক্ষিক এই গুৰুতৰ কাৰ্য সাধিবৰ হেতু নাৰদে বাৰু নিজকে কৰিব প্ৰস্তুত বাৰু সভক্তিৰে পুনশ্চমান তোৰ সৌন্দৰ্য সৰ্বত্ৰ নিপাচ্য নাই যাহেতে তেতিয়া লাগিছো विश्वरूप भरजास्मी पद्मे पद्मलय शुभे शर्मिता अहिमं देवी महालक्ष्मी माता